ইফালে গুড্ডু খেলি আছে। এতিয়া মই মাছৰ বাকলিখিনি গুচাই লওঁ, তাৰপিছতে লাহে লাহে খানা বনাওঁ। অকণমান সময় ৰাতিপুৱা, ইয়াতো ঠাণ্ডাৰ দিন যিহেতু, ৰাতিপুৱা অকণমান সময়ত ৰ'দটো লগাব দিওঁ, গাত ভাল লাগে। আহি গ'ল গাখীৰ। বৰ্তমান এতিয়া মই ভাত পানী বনাই আজৰি হ'লোঁ। আৰু ঠাণ্ডা কিমান পৰিছে আপোনালোকে কমেণ্ট কৰি জনাব। ইয়াতো বহুত বেছি ঠাণ্ডা নহয়। দিনৰ ভাগত অকণমান মানে ভাত পানী খাই উঠাৰ পিছত অকণমান ঠাণ্ডা অনুভৱ হয় সন্ধিয়া অকণমান, আৰু ৰাতিপুৱা অকণমান। এতিয়া গুড্ডুৱে সি খাই আছে শুকান শুকান হ'লেই গুড্ডুক থৈ আহিলোঁ। এতিয়া আকৌ শুকান শুকান কাপোৰখিনি সেইখিনি লৈ লওঁ, তাৰপিছতে বাকীখিনি কাম কৰিলেও অকণমান যাব লগা আছে, ওলাই বস্তু কেইটামান আনিব লগা আছে। ওলালোঁ কেণ্টিন যাবৰ কাৰণে। এতিয়া বৰ হৈয়ে আছে। এতিয়া সময় 5:30 বাজিল, সূৰ্য ডুব যোৱাই নাই। অকণমান আছে। এতিয়া সময় হৈছে 5:30 বাজিছে, আৰু আমি অকণমান ওলাই আহিছোঁ ইফালে ৰাস্তাৰ ফালৰ পৰা। ওলালোঁ ৰুমৰ পৰা। ছানডে দিনটো যিহেতু অকণমান বন্ধ হৈ থাকে, মানে অলপমান হাফ ডে হয়, সেইকাৰণে অকণমান আহিছোঁ। ইফালে বহুত ডাঙৰ অভাৰব্ৰিজ, আৰু ইয়াৰে ৰাস্তাবিলাক ইমান ফাই দেখুৱাই আছোঁ ৰ'ব। আৰু ফ্লাইঅভাৰ ৰাস্তা যান জঁট, মানে গাড়ীৰ সংখ্যাও কম, মানুহৰ সংখ্যাও কম, তথাপিও মানে ইমান ধুনীয়া ৰাস্তা। আৰু লগতে ফ্লাইঅভাৰ, আৰু ইফালৰ পৰা সিফাল দেখা পায় এইবিলাক ইটা ভাটি। সেইখিনিত এটা নদী আছে, মানে বৰষুণ দিলে পানী জমা হয়। এতিয়া বা আছেনে নাজানো। বস্তুবিলাক দেখাত ওচৰ, কিন্তু গৈ নাপায়। আৰু এতিয়া গছ কেকটাছ নিচিনা, এইটো কেকটাছ বুলিয়ে ক'ব নেকি। আৰু সেইটো গাখীৰ ওলাই ইয়াৰ পৰা ছিঙি দিলে। এইটো বস্তু বহুত ঔষধি বস্তু হয়। বিষাক্ত পোক বা বিচ্ছু এনেকুৱা ধৰণৰ কিবা কামুৰিলে বোলে এই বস্তুটো আঠাটো লগাই দিলে ভাল হয় বুলি কয়। মই গম পোৱা নাছিলোঁ, মোক এবাৰ বিচ্ছুৱে কামুৰিছিল বাৰু। তাৰ কাষে সৰু সৰু গাঁও, এয়া গাঁও বুলিয়ে ক'ব পাৰি। এই গাঁওবিলাক এনেকুৱা ধৰণৰে, এটা এটা ঘৰৰ লগত ইয়াতে গৰু গাই। ইয়াৰ জীৱন নিৰ্বাহৰ মূল উৎস, মানে জীৱন নিৰ্বাহ কৰে মানে গাইৰ ওপৰত ভিত্তি কৰি, যে গৰুৰ ওপৰত। এনেকুৱা ধৰণৰ পাথৰবিলাকৰ সৰু সৰু টুকুৰাবিলাকেদি, ইটাটো কম ব্যৱহাৰ হয়, এইবিলাকেদি বেছি ঘৰ বান্ধে। আৰু এয়া ৰাস্তাৰ কথা কৈছিলোঁ নহয়, এই পৰিৱেশ। সূৰ্য ডুব যোৱাই নাই ভালকৈ, ৰঙা হৈ আছে। চাব পাৰে ইয়াত ইমান ধুনীয়া ৰাস্তা। আৰু সেইটো কি গুদাম ঘৰ? হা, ইয়াতে ষ্টক কৰে জিৰা। মই আলকাটাৰা গোন্ধটো আকৌ খুব ভাল পাওঁ, নতুন নতুন গৰম গৰম আলকাটাৰা গোন্ধটো।
যাম অকণমান আৰু ইয়াতেও ইয়াত ঘৰ বান্ধি আছে নে লেট্ৰিন বান্ধি আছে কি বা বান্ধি আছে মানুহবিলাকে এনেকুৱাকৈ বান্ধে এয়া পাথৰ এৰিয়া বান্ধে ইয়াতে আচলতে দেখুৱাব লগা বহুত বস্তু আছে সম্পূৰ্ণ পৃথক এইখন এখন দোকান